হেল্ল' ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আজি তোমালোকৰ বাবে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া বিষয়ৰ প্ৰথম চেপ্টাৰ পদ্যাংশৰ বৰগীত কবিতাটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ কেইটা আলোচনা কৰিম। ক. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নিৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ: নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নিৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। ঘ. সনক সনন্দ যোগী যাহাকো দিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ: হৰিক ধ্যান কৰে বুলি কৈছে। গ. প্ৰশ্নটোলৈ চোৱা। কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ: কবি বিষয় ভাৱনাত আতুৰ হোৱা বুলি কৈছে। গ. বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ: বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে। অংগ: বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম চ. কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ: কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। দ্বিতীয় চ. মো পাক মানে কি? উত্তৰ: মো পাক মানে হ'ল মায়াৰ বন্ধন। ২ নম্বৰ প্ৰশ্ন। বৰগীতটিৰ মূল ভাৱ লিখা। উত্তৰ: দাস্য ভাৱ প্ৰকাশ হৈছে এই বৰগীতটিৰ উল্লেখযোগ্য বিষয়বস্তু। ইয়াৰ প্ৰধান বিষয় হ'ল ভগৱানৰ ওচৰত শৰণ লৈ এই সাংসাৰিক মায়া মোহৰ পৰা মুক্তি লাভ কৰা। ইয়াত কবিয়ে অতি আতুৰ হৈ ভগৱানক প্ৰাৰ্থনা কৰিছে যাতে ভগৱানে জীৱনে মৰণে কোনো সময়তে তেওঁক এৰা নিদিয়ে। হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম সাশ্ৰয় তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ ভাবি হৰিয়েই হ'ল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাকৰ পৰা মুক্তি লাভ কৰিব পাৰে। ৩ নম্বৰ প্ৰশ্ন। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰ: নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৯৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, গণকুচি, সুন্দৰীদিয়া, বেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰু আছিল তেওঁ। তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। এই ১০০০টা ঘোষা থকা বাবে এইখনক হেজাৰীঘোষা বুলি কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ'ল: আখ্যানমূলক ৰচনা ৰাজসিক কাব্য আদিকাণ্ড ৰামায়ণ, তথ্যমূলক ৰচনা জন্মৰহস্য ভক্তি ৰত্নাৱলী নামমালিকা, নাট অৰ্জুন ভঞ্জন বা দধিমথন, যমুৰা, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। ৪ নম্বৰ প্ৰশ্ন। বৰগীতৰ ৪টা লক্ষণৰ বিষয়ে লিখা। উত্তৰ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বুলি কোৱা হয়। মাধৱদেৱে মুঠ ১৫৭টা বৰগীত ৰচনা কৰিছিল। তলত বৰগীতৰ ৪টা লক্ষণৰ বিষয়ে উল্লেখ কৰা হ'ল। ১ নম্বৰ: বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। ২ নম্বৰ: বৰগীতৰ ভাষা ব্ৰজাৱলী। ৩ নম্বৰ: বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। ৪ নম্বৰ: শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টো যদি তোমালোকৰ ভাবি অলপ হ'লেও তথ্য সমৃদ্ধ হয় তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।